নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টি এক বহাগৰে দেই এডিট কৰি আজিহে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। সেইদিনা অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন হিচাপে আমি সকলো গৈছিলোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। তাৰে কিছু মুহূৰ্ত ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। কেনেকুৱা লাগিছে জনাব দেই। আৰু এইফালে প্ৰথমে আহি আমি শৰাই বস্তুখিনি লৈ লৈছোঁ। মানুহ কিন্তু যথেষ্ট হৈছিলে দেই। ভাদ মাহত যিদৰে যথেষ্ট মানুহ হয় সেইদৰে সেইদিনাখনো হৈছিল। এইফালে আমি শৰাই লৈ সোমাই আহিছোঁ। আৰু এতিয়া সোমাই আহি ভৰিকেইটা ধুই ল'লোঁ। এতিয়া চাকি জ্বলাই লওঁ ব'লক। এফালে বন্তি গৃহ দেখিছেনে? চাকি দেখিয়েইটো গম পাইছে মানুহ কিমান হৈছে। গোটেই বন্তি গৃহটো সম্পূৰ্ণ হৈ গৈছে। আৰু এফালে আমিও জ্বলাই লৈছোঁ। পানীটো থাকে মই যিহে বুঢ়ী ৰকম বহি আছো ৰ'বা। গদা লৈ আছে দেখিছা নাই? হয় নি? এইফালে আমাৰ ৰাইজসকলে প্ৰসাদ লৈ আহি আছে দেই। খাই আহিছে নেকি? দুটামান হাততে দিয়ে। অকণমান দিয়ে। এইফালে প্ৰসাদ লৈ আমি ঘৰমুৱা হ'লোঁ দেই। ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। বাই।